ভাগৱতে বাসুদেৱ দশম স্কন্ধ। আজি চোৱা শ্ৰীকৃষ্ণৰ নম। পৰীক্ষিত ৰজাৰ কৃষ্ণৰ জন্ম বিষয়ক প্ৰশ্ন। কৃষ্ণ ভাগৱতে বাসুদেৱ। ও জয় নম যাদৱ মাধৱ জনাৰ্দন, জয় হৰিত্যাগ সদাশিৱ সনাতন। হে প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ, ও কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ। ও নম নম ভগৱন্ত ভকতৰ নিধি, ও হৰিক সুমৰণে আৰম্ভৰ কহি। ভগৱানক চিন্তা কৰি আৰম্ভৰ এই স্কন্ধটোৰ আৰম্ভ সিদ্ধি হওক, সেইটো কৈছে। এই মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিল পদ কৃষ্ণৰ কিংকৰ শংকৰে লেখি আদি চোৱা। ওৰে কৰজৰে বল শুনা হবে সবাহদ, মূৰ হয়া কৰো ভাগৱত পদ। মই সকলোকে হাতযোৰ কৰিছোঁ প্ৰভু, মই মূৰ্খমতে মই ভাগৱতৰ পদ অলপ ৰচনা কৰিম, সেইটো কৈছিল লিখকে। আমাৰ পদত কেহ নধৰিবা দোষ, কৃষ্ণৰ কথা শুনি কৰা চিত্তক সন্তোষ। এতিয়া কৈ আছে দেখছে না, কিছুমান মানুহে কৈ নাজানে অমুক তমুক, সেইটো নহয়। জানাই নাজানাই কিবা এটা কৈছে, সেইটোৱে ডাঙৰ কথা। কৈছে যে ভগৱানৰ কথা, শুদ্ধই হওক বা অশুদ্ধই হওক। শতকোটি জনমৰ মহাপাপ ছয়, সিটো মনুষ্যৰ নিৰন্তৰে ফৈলা ক্ষয়। কোটি জন্মৰ পাপ ক্ষয় যায়। সিজনে কৃষ্ণৰ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে শুচি হেন তাৰে। কোটি কোটি জনমৰ যাৰ পুণ্য আছে, সিয়ে কৃষ্ণৰ কথাত কাণ পাতিব পাৰে। আইসকল শুনছা? আৰু পাপীৰ কাণত পাপে শুচি হেন তাৰে, পাপীৰ কাণত শুচি তাৰে। হেন জানি সাৱধানে শুনা হবে নৰে, নাহি ধৰ্ম কৃষ্ণৰ কথা সৰ্বনত পৰে। বেলেগ ধৰ্ম ডাঙৰ ধৰ্ম নাই, কৃষ্ণৰ কথা সৰ্বনত পৰ বেলেগ ধৰ্ম ডাঙৰ হ'বাই নোৱাৰে। তপ জপ যজ্ঞ মহাদান তীৰ্থস্থান, কোটি ভাগ নহি কৃষ্ণৰ কথাৰ সমান। তপ জপ যিমান যজ্ঞ কৰ, তীৰ্থস্থান কৰ, কিন্তু কোটি কোটি ভাগো নহয় কৃষ্ণৰ কথাৰ সমান। কৃষ্ণৰ যদি আমি কথা আলোচনা কৰি থাকোঁ, সেই আমাৰ তীৰ্থস্থান। য'ত ভকত থাকে, সাধু ৰংগত থাকে, সেয়ে এখন বৈকুণ্ঠ। পৰীক্ষিত নিপে পাছে পুচন্ত শুকত, চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত। পাছে নাৰায়ণে যদু বংশে অৱতৰি, অহিয়ক কেন কৰ্ম কৰিলন্ত হৰি। তেওঁ যদু বংশত অৱতাৰ লৈছি, তেওঁ কি কৰলা সেইটো কৈ আছে। মহা জানি গণে যাক গাৱে অবিশ্ৰাম, সংসাৰৰ ঔষধ কৰ্ণৰ অভিৰাম। জ্ঞানীবিলাকে অনাবৰত ভগৱানৰ নাম লৈ থাকে। এই সংসাৰৰ ডাঙৰ ঔষধ, কৰ্ণৰ অভিৰাম ঔষধ, অতি ঔষধ সেইটো। হেন কৃষ্ণৰ কথা নুশুনিব কোনো নৰে, একে মহাপাপী আত্মঘাতীত পৰে। পাপীবিলাকে আত্মঘাতীবিলাকে কৃষ্ণৰ কথা শুনবা নৰে, সেইটো এতিয়া কৈ আছে। তহঁতে শুনছা আইঘাত। দুৰ্ঘৰ সাগৰ সেনাবল কৌৰৱৰ, জন ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ। মোৰ পিতা মহাবৰ্গে কৃষ্ণ নৌকা পায়, লীলায়ে তাৰিলা তাক গোখোজ পৰাই। মৰ দেহা দহিলে দ্ৰোণীৰ ব্ৰহ্মা হৰে, ৰাখিলা মাধৱ পখী গৰ্ভৰ ভিতৰে। পৰীক্ষিত কৰি আছে, মোকো মাৰবা গৈছিল দ্ৰোণীৰ পুতাকে ব্ৰহ্মাস্ত্ৰ মাৰি, কিন্তু তেওঁ মোক ৰাখলা গৰ্ভৰ ভিতৰতে। হেন ইষ্টদেৱ মই প্ৰভু দামোদৰ, কহিয়ক শুনিব টান চৰিত্ৰ বিচৰ। তেওঁৰ কথা মোক বাৰু অলপ কোৱাচোন। কি হেতু বধিলা কৃষ্ণে কংস মাতুলক,
পিতৃগৃহ এৰি কেনে গ'লা গকুল কি কাৰণত কৃষ্ণই কংসক বধবা লগা হ'ল মাতুল মানে মামাক কিয় বধবা লগা হ'ল আৰু তেওঁ পিতৃগৃহখন এৰি কিয় গকুলত থাকবা লগা হ'ল সেইটো কথা এতিয়া কৈ আছে এই মনুষ্য শৰীৰে আছিল অন্ত কত মানে বিঞ্চি বংশ সহিনে বঞ্চিলা কোন থানত তেওঁ থাকিল প্ৰত্যেক ফাৰ্জাক বিহাইলন্ত যদুৰাই কহিয়ক মুনি শুনিবাক চৈধা যায় আৰু তেওঁ কিমান ভাৰ্যা বিয়া কৰালা মোক কোৱা পৰীক্ষিতে কৈ আছে হেৰি হৰিৰ কথা অমৃত পিয়ন্তে তদু মুখে নাই ক্ষুদা তৃষ্টা নাবাধয় একেদু হৰিৰ কথা শুনিলে মোৰ ভুক্তিয়া একো নালাগে আৰু একোৱে মোৰ দুখ বেজাৰ ভাগৰ বোলা বস্তু একো নালাগে কৈ আছে শুনি মুনি বুলি লন্ত ধন্য পৰীক্ষিত মাধৱৰ কথা তই একান্ত ভৈলাচি তুমি ধন্যবাদ ভগৱানৰ কথা যি তুমি একচিতে মনে শুনবা খুজিছা সেইটো কৈ আছে আৰু কৃষ্ণৰ চৰিত্ৰ আৱে শুনি আকৌ উত্ত সুকে এহি বুলি কহিবাক আৰম্ভিলা সুকেইটা ক'ব আৰু পৰীক্ষিত উপজিলা ৰাজা হৈয়া দৈত্য অসংখ্যাত বলৰ দৰ্পত কৰে সন্তক বিঘাত বহুত দৈত্য জন্ম পালা তাৰ ভাৰ সহিবে নাপাৰি বসুন্ধৰি ব্ৰহ্মাত হৰণ লৈলা ধেনু ৰূপ ধৰি বহুত দৈত্য জন্ম ল'লা তাৰে ভাৰ পৃথিৱীয়ে বসুন্ধৰীয়ে সহ্য কৰিব নোৱাৰা হয় হৈ ব্ৰহ্মাত শৰণ ল'লা বসুন্ধৰী তনু ভৈলা ক্ষীণ পিৰি লেক গুৰু ভাবে তিনটি আছে মুখ আতি লতক ধাৰে মুখখন একেবাৰে কান্দি আছে লতক ধাৰে বসুমতী হুমাহুমি কান্দিলা মনত মহাৰাগে নিবেদিলা দুখ হবে বিধাতাৰ আগে বিধাতাৰ মানে ব্ৰহ্মাৰ আগত কলা বসুমতী পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদিশে সহিতে গৈলা ক্ষীৰদধি তীৰতে দুখ দেখা পাই ত্ৰিদশ দেৱতাই দি ক্ষীৰদধিৰ সাগৰৰ পাৰক গেল ব্ৰহ্মাই লাগিলা মন্ত্ৰে মাধৱক আৰাধিত শুনিলা আকাশবাণী ব্ৰহ্মা সমাধিত পাছে ত্ৰিদশ ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশ শুনি অক দেৱগণ এতিয়া ক'ব তেওঁ সংহাৰিবা হৰি পৃথিৱীৰ মহাভাৰ তুমি হ'ব হোৱা যদু পিলে অৱতাৰ মই তাৰমানে যদুকুলত অৱতাৰ ধৰিম বসুদেৱৰ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ আকাশী বানন কলা মই অতি সোনকালে মই যদুবংশত জন্ম পাম আৰু অৱশ্যে মই দৈত্যবিলাকক নিধন কৰিম প্ৰাণে উঠে দিব্য নাৰীগণ হওক জাত আগে উপজিবা গয়া অনন্ত সাক্ষাৎ বিষ্ণুৰ আদেশে জগমায়া ভগৱতী কাৰ্য সমাধিকা প্ৰতি হৈবা উৎপত্তি ই বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ ভূমিক আশ্বাসবাণী বুলিলা অশেষ এই বুলি দেৱতাবিলাক কৈছে দেৱতাবিলাক তোমালোকে ভয় নকৰিবা অতি সোনকালে তেওঁ জন্ম পাব তেওঁক মানে দুষ্টক সংহাৰণ কৰিব আৰু শান্তক পালন কৰিব তোমালোকে ভয় কৰিবা দৰকাৰ নাই আকাশবাণী কৈছে এতিয়া ব্ৰহ্মাই কৈছে বুলি বুজাইছে আৰু ভূমিক কৈছে এই পৃথিৱীক বসুন্ধৰাক কৈছে চিন্তা নাই তেওঁ অতি সোনকালে আমাৰ ভাৰ হেৰি কৰিব কি বুলি কয় সংহাৰণ কৰিব দুখবিলাক খণ্ডিবা তোমাৰ মহাদুখ দেৱ হৰি খেদ পৰি হৰি সুস্থ হৈ বসুন্ধৰি তুমি কান্দা কাটা নকৰিবা তুমি সুস্থ হোৱা এই বুলি নিৰ্যাতনে গৈলা সৃষ্টি কৰে শুনি আকৌ জন কথা ভৈলা আতপ হৰে কৃষ্ণ কৃষ্ণ নম ভগৱান।